ফাইনেলি পেকিং কৰিলোঁ কালি ভিডিঅ'ত দেখাবলৈ আপোনালোকে এতিয়া ওলালোঁ একদম এক্সাইটিং হৈ আছোঁ যাবৰ কাৰণে ৰেডি পূৰা একদম ভিডিঅ' ৰেডি হৈ আছে একদম পূৰা লুকিং হৈ লৈছোঁ গৈ আছোঁ শেষ হ'ল এজন বুলি এইযোৰ আপোনাৰ লৈ আছিলোঁ পূৰা গৈ আছোঁ আপোনালোকক ভিডিঅ' A to Z এয়াৰপৰ্টৰ পৰা ধৰি গোটেইখিনি বস্তু আপোনাক দেখাব চেষ্টা কৰিম পূৰা একদম ৰেডি হৈ গৈছোঁ পূৰা একদম নিজকে লৈ পূৰা ৰেডি হৈ গৈছোঁ আপোনালোক দেখাব চেষ্টা কৰি আছোঁ চাওক নিজকে ৰেডি হৈ গৈছোঁ পূৰা একদম লৈ গৈছোঁ এতিয়া বৰ্তমান চিম্পুল ড্ৰেছ পিন্ধি লৈছোঁ আৰু তাৰ দেখিছে যদি কেনে লাগিছে ক'ব কাৰণ এইটো গোৱা যাম বুলিয়ে মই লৈছিলোঁ আপোনালোকক দেখাব চাই থাকিব ভিডিঅ'টো শেষলৈকে চাব আৰু ডেঞ্জাৰ বস্তু মই আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ চাই থাকিব আপোনাক দেখাব চেষ্টা কৰি আছোঁ ফাইনেলি উঠি গ'লোঁ বাছত গৈ আছোঁ সবিশেষ পূৰা বেগ চেগ দি দিছোঁ গাড়ীত তাৰপিছত ল'ৰাটাও তাৰ উগাৰ পকতি আহিছে তাকো বহিছে বেক চাইডত গৈ আছে পাঞ্জিতে এখন যেনেকৈ কৈছে চিটটো তেনেকৈ দিছে উইণ্ড' খিৰিকী কিনাৰত বহি দিছে ইয়াৰ আগৰবাৰ ৰেপিডো লৈছিলোঁ আজি উবেৰ বুক কৰি আহি আছোঁ যিহেতু লাগেজ আছে লাগেজ থকাৰ কাৰণে ৰেপিডো অলপ দিগদাৰ হ'ব বাইক হয় উবেৰত আহি গৈছোঁ ক'লৈ গৈ আছোঁ এয়াৰপৰ্ট বজাই বিমানবন্দৰত গৈ আছোঁ গৈ আপোনালোকে জড়িত থাকিলে সবিশেষ গোটেইখিনি গম পাব আজি হোটেলত থাকিব লাগিব হোটেলত থাকি ৰাতিপুৱা 6:30 বজাত আছে ফ্লাইট সেয়াই আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে প্ৰতিটো ভিডিঅ'ৰ শেষলৈকে জড়িত হৈ থাকিব আপোনাৰ সবিশেষ গোটেইখিনি আপোনালোকে কৰি পাব গৈ আছোঁ সোনকালে আহি যাব চাৰিওফালে গুৱাহাটীৰ অভাৰব্ৰিজৰ কাম চলি আছে পূৰা কাম চলি আছে আৰু বহুত জাম মানে বহুত সময় ৱেইট কৰিবলগীয়া হৈছে চাৰিওফালে জামেই গতিকে জালুকবাৰী এখন দেখিছে আৰু বেছি মই আছোঁ বৰজা অভাৰব্ৰিজৰ তলত আৰু ইয়াত চলি আছে কি চলিব আহি আছে আপকামিং কি আহি আছে আপোনাৰ আপকামিং আহি আছে G20 এটা গভৰ্ণমেণ্ট প্ৰজেক্ট হয় টিমটোৱে যেনেকৈ কৈছে গভৰ্ণমেণ্ট প্ৰজেক্টৰ ওপৰত আছে যে মই দেখাব চেষ্টা কৰোঁ আপোনাক চাই থাকিব দেখিছে G20 গুৱাহাটী পূৰা একদম মজা বুজিছে একদম তাত মুখা হেল্ল' G20 ইণ্ডিয়াত আছে ইয়াৰ প্ৰেচিডেণ্ট হৈছে আমাৰ PM ছাৰ নৰেন্দ্ৰ মোদী ছাৰ এতিয়া দেখিছে আৰু এইফালে আপোনাৰ চাওক পতাকা যিমানখন দেশ অৰ্থাৎ 20খন দেশ ইয়াত অংশীদাৰ হৈছে 20খন দেশৰ পতাকা ইয়াতে আছে ডিম্পু বৰুৱাই যিটো ভিডিঅ' দিছে সেই ভিডিঅ'টোৰ তেনেকুৱা নিচিনাই হয় ডিম্পুৱে অলৰেডি দিছে ইয়াতে মই দেখাছোঁ 20খন পতাকা চাওক 20খন গুৱাহাটীৰ চুকে কোণে আছে গুৱাহাটীৰ চুকে কোণে আছে এই বস্তু এই যিটো G20 গুৱাহাটীৰ চুকে কোণে বৰ্তমান বেনাৰ লগোৱা আছে পোষ্টাৰ লগোৱা আছে হল্ডিং লগোৱা আছে আপোনালোকে চাব পাৰিব নিশ্চয় একদম মজা ডেঞ্জাৰ হয় দেখাই আছোঁ আপোনালোকক আৰু সবিশেষ মই দেখাই আছোঁ আপোনালোকে অকণমান ৱেইট কৰক চাওক আমাৰ অসমীয়া স্বাভিমান অসমৰ যিহেতু অসমীয়াৰ স্বাভিমান হয় কি হয় আপোনালোকক কৈছোঁ মই জাপি চাওক এটা জাপি আকৰ্ষণীয় সুন্দৰ এটা জাপি ইয়াতে হেৰি কৰি ৰাখিছে চাওক জাপি দেখিছে এই জাপিটো চাবৰ কাৰণে মানুহ G20 চাৰিওফালে পূৰা একদম ব্লক মানুহ একদম চাৰিওফালে পূৰা হেৰি কৰি আছে চব একদম ডেঞ্জাৰ হয় মজা ভাল লাগিছে ইয়াতে বস্তুখিনি যিখিনি সন্মানীয় সজাই পৰাই ৰাখিছে চব ফ্লেগ প্ৰতিখন দেশ যিখন 20খন দেশ আছে যে 20খন দেশৰ ফ্লেগ ইয়াতে আঁৰি ৰাখিছে তেখেতলোকে চব চাৰিওফালে যিখিনিকে সজাই পৰাই চাওক দুফালে দুখন শৰাই দিয়া আছে আৰু ওপৰত কি আছে G20 চাওক এটা কি ধুনীয়া লুক বনাই ৰাখিছে তেখেতলোকে চাওক দুফালে দুখন শৰাই চিম্বল দিয়া আছে আৰু এফালে কি দিছে আৰু কি ধুনীয়া লাগিছে এখন ATM কাৰ্ড যেনেকুৱা হয় তেনেকুৱাকৈ বনাই
আৰু কি মজা লাগিছে ইমান ধুনীয়াকৈ ৰুমটো এইটো ৰুম বেগ চেগ থৈ দিছোঁ কাপোৰ কানি এখন দুজন মানুহ শুম মই আৰু মোৰ দাদা এজনে লৈছোঁ এইখন বিচনা এইখন বিচনাতে শুই আৰু ৰাতি সাৰ পাৰ কৰিব লাগিব নহয় জানো কি কয় শুম ৰাতিখন পাৰ কৰিব লাগিব ৰাতিপুৱা 6:30 বজাত ফ্লাইট আছে যিহেতু 2-3 বজাত উঠিব লাগিব উঠি কৰি নিজে ফ্ৰেছ চেছ হৈ গৈ যাব লাগিব 6:30 বজাৰ আগত মানে 2 ঘণ্টামানৰ আগতে গৈ পাব লাগিব লাইফত ফাৰ্ষ্ট টাইম ফ্লাইটত উঠিব গৈ আছোঁ ইয়াৰ সবিশেষ একো নাজানো ইয়াৰ সবিশেষ আপোনাৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব প্ৰতিটো ভিডিঅ' ফাইনেল একদম মৰ্ণিং 6:30 বজাৰ পৰা আপোনালোকৰ ভিডিঅ' মই বনাব চেষ্টা কৰিম আপোনাক দিবলৈ চেষ্টা কৰিম অলপ ভালো নালাগে বনাবলৈ তথাপি উপায় নাই দিম বুলি আপোনাক কমিটমেণ্ট কৰিছোঁ বা দিম নিজৰ কাৰণেও এটা দিম ভৱিষ্যতে কেতিয়াবা হয়তো আজিকালি মোবাইলত কি আছে মন গ'ল ডিলিট কৰি দিলোঁ তো ইয়াত বস্তুবিলাক থাকিলে থাকি যায় তো ভৱিষ্যতে চাবলৈ কাৰণে এটা আমেজিং হয় সেইটো কাৰণে ৰাখি থৈ যাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে মোৰ লগত জড়িত হৈ থাকিব আৰু আপোনালোকক কালিৰ পৰা আমেজিং ভিডিঅ' পাই থাকিব আপোনালোকে শেষলৈকে তো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল পাইছে আৰু বেল আইকনটো দবাই দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ মই মাজে মাজে লৈ আহিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ বাই বাই কালি মৰ্ণিং আছে মৰ্ণিঙত যাব লাগিব আজিলৈ সামৰি মাৰিছোঁ